পকা আম গৰু গাখীৰৰ লগত খালে গাৰ বৰণ উজ্জ্বল হয়। শৰীৰ অতি শকত বা ওজন হ'লে আহাৰৰ পিছত নেমু ৰস খালে শৰীৰ স্বাভাৱিক অৱস্থালৈ আহে। বৰগছৰ আঠা 10 টোপাল মিচিৰিৰ সৈতে ৰাতিপুৱা খালে ধাতু বেমাৰ ভাল হয়। উচ্চ ৰক্তচাপত ছজিনাৰ কুঁহিপাত আঞ্জা কৰি নিয়মীয়াকৈ খালে এই ৰোগ ভাল হয়। 3টা মধুৰি পাত দুবাৰকৈ 2 দিন খালে পেট চলা বা ডায়েৰিয়া ৰোগ ভাল হয়। প্ৰতিদিনে একোটাকৈ আমলখি খালে শৰীৰত একো ৰোগেই নহয়। গাখীৰত চফগুটি মিহলাই খালে কঁকালৰ বিষত আৰাম পোৱা যায়। ৰাতি শোৱাৰ সময়ত প্ৰস্ৰাৱ কৰি শুলে বৃক্ক বা কিডনী কেতিয়াও বেয়া নহয়। ৰাতি নাভিত তেল লগাই শুলে মগজু তীক্ষ্ণ বুদ্ধি সম্পন্ন হয় আৰু স্বাস্থ্যত ভালে থাকে। যিয়ে নিয়মিত ৰূপে দৈ খায় তেওঁৰ প্ৰস্ৰাৱত কেতিয়াও ইনফেকশ্যন বা সংক্ৰমণ নহয়। কাটি থোৱা পিঁয়াজ কেতিয়াও দ্বিতীয় দিনা খাব নালাগে, ইয়াৰ পৰা পেটৰ বেমাৰ হ'ব পাৰে। নিয়মিত ৰূপে ৰাতিপুৱা খালী পেটত ওলোটাকৈ ওলমিলে ওখ হোৱাৰ সম্ভাৱনা থাকে। মূলাৰ ৰস খালে পিত্তত পাথৰ হোৱা বন্ধ হৈ যায়। সদায় অলপ হ'লেও আদাৰ টুকুৰা এটা চোবাই খালে সোনকালে কোনো ৰোগে আক্ৰমণ কৰিব নোৱাৰে। ৰাতিপুৱা শুই উঠিয়েই মূৰ ফণিয়ালে চুলিগুৰি মজবুত হয়। যদি আপোনাৰ ওঠ কলা পৰিছে তেন্তে এই কামটো কৰক। ৰাতি শোৱাৰ আগত সদায় ওঠত দৈৰ লেপ লগাওক। এনে কৰিলে আপোনাৰ ওঠ ৰঙা আৰু কোমল হ'ব। প্ৰয়োজনতকৈ বেছি গুড় খালে মধুমেহ ৰোগৰ সম্ভাৱনা থাকে। সদায় বগৰী সেৱন কৰিব পাৰিলে পেটৰ বহুত বেমাৰ নাইকিয়া হয়। ৰাতিপুৱা সদায় এটা সতেজ বিলাহী খালে চুলি সোনকালে নপকে। উশাহ লোৱাত কষ্ট পোৱাৰ মানুহে ৰাতিপুৱা খোৱাৰ লগত ইলাইচি খালে উশাহ লোৱাত কষ্ট নাপায়। ৰাতি শোৱাৰ সময়ত কুহুমীয়া পানী খালে বৃক্ক বা কিডনী চাফা হৈ থাকে। মধুৰি খালে এলাহ আৰু হতাশা নাইকিয়া হয়। বেছি ঠাণ্ডা পানী খালে শৰীৰৰ ছাল সুতুৰা পৰে। টপা মূৰত ধনিয়া ৰস লগালে চুলি গজিবলৈ আৰম্ভ হয়। মৌজোলৰ লগত কেইটামান লং পিহি খালে পানী লগা ভাল হয়। কলমৌ শাকৰ ৰস উলিয়াই গাখীৰৰ লগত খালে বসন্ত ৰোগৰ আক্ৰমণৰ পৰা হাত সাৰি থাকিব পাৰিব। যক্ষ্মা ৰোগত কলপাতৰ ৰস 15 মিলিলিটাৰ আৰু 100 গ্ৰাম মৌজোল মিহলি কৰি খালে যক্ষ্মা ৰোগ জীৱাণু নাশ হয়। গৰমত প্ৰস্ৰাৱৰ ৰঙা হ'লে পকা ভীমকল এটা কাটি 150 মিলিলিটাৰ পানীত এৰাতি তিয়াই ৰাখি ৰাতিপুৱা সুদা পেটত খালে প্ৰস্ৰাৱ স্বাভাৱিক অৱস্থালৈ আহে। মূৰত উফি গুচাবলৈ ঔটেঙা বিজলেৰে নাইবা গোল নেমুৰ ৰসেৰে মূৰ ধুব লাগে। প্ৰস্ৰাৱ ৰৈ ৰৈ পৰিলে দুপৰীয়া টেঙাৰ পাত 5 চামুচকৈ দিনে 2 বাৰ খাব লাগে। ত্ৰিফলা বা আহাৰ খোৱাৰ পিছত তুলসী পাত খালে পেট খোলোচা হয়। চকুত জাল পৰিলে গোল নেমুৰ ৰস চকুৰ কোণত দিলে ৰোগ ভাল হয়। অৰ্জুন গছৰ ছাল ৰস নিয়মীয়াকৈ খালে হৃদয়ৰ ৰোগ ভাল হয়। নিয়মিত ৰূপত পিঁয়াজ সেৱনে শৰীৰত সতেজ তেজ পোৱা যায়। যদি আপোনাৰ হাত প্ৰতি সময়তে ঠাণ্ডা হৈ থাকে তেন্তে আপোনাৰ শৰীৰত তেজৰ অভাৱ হ'ব পাৰে। যিকোনো ফল খোৱাৰ পিছত কেতিয়াও পানী খাব নালাগে। ইয়াৰ ফলত শৰীৰত এচিডিটিৰ পৰিমাণ বাঢ়ি যায় আৰু বুকু জ্বলা পোৱা কৰিব পাৰে। বেছি ঠাণ্ডা পানীয়ে দাঁতৰ ক্ষতি কৰে আৰু দাঁত সোনকালে সৰে। গাখীৰত খেজুৰ সিজাই খালে শৰীৰ সোনকালে বুঢ়া নহয়। নিয়মিত ৰূপে গাখীৰ খালে শৰীৰ স্বাস্থ্যৱান হৈ থাকে। তেলত অলপ গাখীৰ মিহলাই চুলিত মালিচ কৰিলে চুলি দীঘল আৰু ঘন হয়। যদি আপুনি সদায় মূৰৰ বিষত ভোগে তেন্তে ভাত খোৱাৰ পৰিমাণ কমাই দিয়ক। যিকোনো কাৰণত বমি হ'লে দুবৰি বনৰ ৰস 25 মিলিলিটাৰ অলপ চূণৰ পানীৰ লগত মিহলাই এচামুচকৈ 3-4 বাৰ খালে বমি বন্ধ হয়। কাজি নেমুৰ ৰসৰ লগত গৰম পানী মিহলি কৰি ৰাতিপুৱা খালী পেটত খালে বুকু জ্বলা গেষ্ট্ৰিক লগে লগে ভাল হয়। নেমুৰ গুটি 5টা খুন্দি পানীৰ লগত খালী পেটত খালে কৃমি মৰে। কচু থুৰ কণ জলকীয়াৰ লগত পাতত দি খালে অৰ্শ ৰোগ ভাল হয়।
একাপ গাজৰৰ ৰসৰ লগত 2-3 চামুচ মৌজোল মিহলি কৰি খালে সাৰ বেমাৰ বা জণ্ডিচ ৰোগ আৰোগ্য হয়। সৰিয়হ তেল নেমু ৰসৰ লগত অলপ নিমখ মিহলি কৰি দাঁত মাজিলে দাঁত পৰিষ্কাৰ হয়, দাঁতৰ বীজাণু নাশ হয় আৰু দাঁতৰ বিষ দূৰ হয়। দাঁতৰ গুৰিয়েদি তেজ ওলালে কৰ্দৈ টেঙাৰ শিপা আৰু কেহেৰাজৰ শিপা ভালদৰে পিহি দাঁতৰ গুৰিত লগালে তেজ ওলোৱা বন্ধ হয়। ভাত খাই উঠিয়েই লগে লগে পানী খাব নালাগে। এনে কৰিলে পেটৰ ক্ষতি হয় আৰু বদহজমিও হ'ব পাৰে। কাণত মলি জমা হ'লে বা কাণ লেতেৰা হ'লে খজুৱাবলৈ আৰম্ভ কৰে। ৰাতি শোৱাৰ সময়ত কাণত 2-3 টোপাল খাটি সৰিয়হৰ তেল দিলে কাণ চাফা হৈ পৰে। খুব বেছি ভাগৰ লাগিলে কুহুমীয়াৰ পানীৰ লগত অলপ ইলাচি মিহলাই খালে আৰাম পোৱা যায়। গাখীৰত খেজুৰ সিজাই খালেও শৰীৰৰ দুৰ্বলতা নাইকিয়া হয়। নিয়মিত ৰূপে ৰাতি শোৱাৰ সময়ত কিচমিচ সেৱন কৰিলেও শক্তি পোৱা যায়। বন্ধুসকল, ভিডিঅ'টো চাই ভাল লাগিলে এটা সৰু লাইক কৰি দি আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ।